শুনাচোন তুমি যোনে নোহোৱা পোনপ্ৰথমে মোৰ এই চেনেলটোলৈ তোমাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু তুমি মোৰ ভিডিঅ' মাজলৈ আহিছা, হয়তো তুমি মোক চিনি পাইছা নাইবা তুমি ভিডিঅ'টি থাম্বনেলত লিখা কথাকেইটা অৰ্থৰ বিচাৰি আহিছা। গতিকে মইতো তোমাক কিবা এটা দিবই লাগিব আৰু মই তাৰে চেষ্টা কৰিম। গতিকে প্লিজ তুমি ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাবা। শুনা, এইখন পৃথিৱীত সকলোৱে সফলতাৰ মুখ দেখিব বিচাৰে, তুমিও বিচাৰিছা। সেইকাৰণে তুমি দিনে ৰাতিয়ে সংগ্ৰাম কৰিছা আৰু এই সংগ্ৰামত হয়তো চাগে তুমি বহুত ঘাত প্ৰতিঘাত, বহুত তিতাকেঁহা পাইছা। আৰু এই ঘাত প্ৰতিঘাত, এই তিতাকেঁহাবিলাক হয়তো চাগে তোমাক লগৰীয়াই দিব পাৰে, তোমাক আত্মীয় লোকে দিব পাৰে, হয়তো তোমাক অন্য কোনো লোকে দিব পাৰে। কোনে কেনেকৈ তোমাক ঘাত প্ৰতিঘাতবিলাক দি আছে হয়তো চাগে তুমি গম নাপাব পাৰা। আৰু এই ঘাত প্ৰতিঘাত, এই তিতাকেঁহাবিলাক পাই তুমি চাগে এতিয়াৰ পৰা সফলতাৰ মুখ দেখা আশাই বাদ দিছা। তেনেকুৱাই যদি তোমাৰ জীৱনত হৈ আছে, তোমাক আজি মই এনেকুৱা 3জন বন্ধু চিনাকি কৰি দিম, তুমি হাতৰ মুঠিত ৰাখিবা। 100% গেৰাণ্টি সেই 3জন বন্ধুৱে তোমাক সফলতাৰ দিশে আগুৱাই লৈ গুচি যাব। শুনা, প্ৰথম বন্ধু সময়, দ্বিতীয় বন্ধু যোগ্যতা, তৃতীয় বন্ধু কৰ্ম। তুমি সময়ৰ লগত খোজ দিয়া, তুমি নিজকে সময়ৰ লগত খাপ খুৱাই দিয়া। তুমি যি হ'ব বিচাৰিছা তাৰ কাৰণে তুমি নিজকে যোগ্য বনোৱা আৰু তাৰ পাছত তুমি কৰ্ম কৰা। দেখিবা এই 3জন বন্ধুৱে তোমাক সফলতাৰ দিশে আগুৱাই লৈ গৈছে। মই আকৌ কৈছোঁ, এইখন পৃথিৱীত তোমাক সকলোৱে বেইমানি কৰিব পাৰে, এই 3জন বন্ধুৱে তোমাক কেতিয়াও বেইমানি নকৰে, তোমাক সফলতাৰ দিশে আগুৱাই লৈ যাব। তুমি এই 3জন বন্ধুক চকু মুদি বিশ্বাস কৰিব পাৰা। এই 3জন বন্ধুৱে তোমাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, তোমাক সফলতাৰ দিশে আগুৱাই লৈ যাওক। মই তাৰে কামনা কৰি আজিলৈ তোমাৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।